শিক্ষাৰ্থীসকল, আজি আলোচনা কৰিবলৈ লোৱা পাঠটো হৈছে পুৰণি অসমীয়া বস্ত্ৰ। আমি প্ৰত্যেকেই জানো যে অতীজৰে পৰা অসমৰ শিপিনীসকল বোৱা কটাত পাকৈত। তেওঁলোকে তাঁতশালত নিজৰ লগতে পৰিয়ালৰ লোকসকলৰ বাবে প্ৰয়োজনীয় কাপোৰ কানি তৈয়াৰ কৰি লৈছিল। পুৰণি কালত শিপিনীসকলে কপাহৰ পৰা সূতা কাটি সেই সূতাৰে কাপোৰ বৈ লৈছিল আৰু সূতাবোৰ ৰং কৰিবৰ কাৰণে তেওঁলোকে শিলিখা, হালধি, পলাশৰ গুটি, আমলখি আদিৰ পৰা ৰং তৈয়াৰ কৰিছিল। সেই ৰং সূতাত লগাই তেওঁলোকে ৰঙীন কাপোৰ বৈ লৈছিল। কাপোৰ একোখন ধুনীয়া দেখাবলৈ শিপিনীসকলে তাত সুন্দৰকৈ ফুল বাচিও লৈছিল। মহাত্মা গান্ধী যেতিয়া অসমলৈ আহিছিল তেতিয়া তেওঁ অসমীয়া শিপিনীয়ে বোৱা ফুল বচা কাপোৰ দেখি আচৰিত হৈ কৈছিল যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। আমি সকলোৱে জানো যে আহোম ৰজা জয়ধ্বজ সিংহৰ ৰাজত্বকালত মোগলসকলে অসম আক্ৰমণ কৰিছিল। মীৰ জুমলা আছিল সেই সময়ত মোগলৰ সেনাপতি। মীৰ জুমলাৰ লগত চিহাবুদ্দিন তালিচ নামৰ এজন লেখকো আহিছিল। তালিচে তেওঁৰ ফাথিয়া-ই-ইব্ৰিয়া নামৰ গ্ৰন্থত অসমৰ বিষয়ে লিখিছে, অসমৰ তিৰোতাসকল বোৱা কটাত বৰ পাকৈত। তেওঁলোকে বৰ সুন্দৰকৈ কাপোৰত ফুল বাচি পিন্ধিব জানে। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত এই এটা প্ৰথা আছিল যে যুঁজলৈ যোৱা গিৰিয়েকক একে ৰাতিৰ ভিতৰতে ঘৈণীয়েকে কবচ কাপোৰ তৈয়াৰ কৰি দিব লাগে। সেইবাবেই হয়তো মূলা গাভৰুৱে তেওঁৰ পতি ফ্ৰাংচেংমুং বুঢ়াগোহাঁইক একে ৰাতিৰ ভিতৰত কবচ তৈয়াৰ কৰি দিব নোৱাৰাৰ বাবেই মোগলৰ লগত হোৱা যুঁজত ফ্ৰাংচেংমুঙৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰিছিল। আমি আগতেই পাই আহিছোঁ যে মহাপুৰুষজনাই ধৰ্ম প্ৰচাৰৰ কাৰণে কাব্য, গীত, নাট, ভাওনা আদি সৃষ্টি কৰাৰ উপৰিও শ্ৰীকৃষ্ণৰ লীলামালাক কাপোৰত বাছি উলিয়াইছিল। তেওঁ বৰপেটা অঞ্চলৰ তাঁতীগুছি নামৰ ঠাইৰ শিপিনীসকলৰ সহায়ত শ্ৰীকৃষ্ণৰ লীলামালা দৰ্শাই বৰ ডাঙৰ এখন কাপোৰ তৈয়াৰ কৰিছিল। কাপোৰখন দীঘে আছিল 4 হাত আৰু পথালি আছিল 3 হাত। মহাপুৰুষজনাই ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বিভিন্ন সময়ত অসমৰ বিভিন্ন ঠাইত থাকিবলগীয়া হৈছিল আৰু তেওঁ বহুদিন বৰপেটাৰ পাটবাউসী অঞ্চলত আছিল। পাটবাউসীত থকাৰ সময়ত অসমৰ ৰজা আছিল কোঁচ ৰজা নৰনাৰায়ণ। সেই সময়ত নৰনাৰায়ণে মহাপুৰুষজনাক কৃষ্ণলীলাসমূহ পটত আঁকি দেখুৱাবলৈ অনুৰোধ কৰিছিল আৰু তেতিয়া শংকৰদেৱে সেই দৃশ্যসমূহ কাপোৰত বৈ উলিয়াবলৈ সিদ্ধান্ত লৈছিল। ৰজা নৰনাৰায়ণে যেতিয়া তেওঁৰ এই কথা গম পালে তেওঁ তেতিয়া আনন্দিত হৈছিল আৰু সকলো প্ৰয়োজনীয় সামগ্ৰী যোগানৰ তেওঁ ব্যৱস্থা কৰিছিল। তাৰপিছত তাঁতীকুছি নামৰ ঠাইত শাল পাতি কাপোৰখন বোৱাৰ ব্যৱস্থা কৰিলে আৰু বোৱন কাৰ্যৰ তদাৰক কৰাৰ কাৰণে গোপাল আতা আৰু মাধৱদেৱক দায়িত্ব দিয়া হ'ল। দিনে কিমান অংশ বব লাগিব তাৰো এটা হিচাপ মহাপুৰুষজনাই দিলে। যেতিয়া মহাপুৰুষজনাই কাপোৰখনৰ বোৱা কাৰ্য চাবলৈ যায় তেতিয়া সদায় লক্ষ্য কৰে যে এদিনত যিমান অংশ বব লাগে তাতোকৈ সদায় বেছি বোৱা হয়। তেওঁ পাছত জানিব পাৰিলে যে মাধৱদেৱৰ তদাৰকীতে কাপোৰখনৰ বোৱা কাৰ্য সদায় আগবাঢ়ি থাকে আৰু তেতিয়াৰ পৰাই শংকৰদেৱে মাধৱদেৱক বঢ়াৰ পো বুলি মাতিবলৈ ল'লে। যেতিয়া কাপোৰখন বোৱা সম্পূৰ্ণ হ'ল তেতিয়া মহাপুৰুষজনাই সৰ্বপ্ৰথমে বৰপেটাৰ অঞ্চলৰ ৰাইজক কাপোৰখন মেলি দেখুৱালে। ৰাইজে কাপোৰখন দেখি আচৰিত হ'ল আৰু শংকৰদেৱক সাষ্টাংগে প্ৰণাম জনালে। পাছত সেই ঠাইতে ৰাইজে এখন থান পাতিলে আৰু যিখন এতিয়া বৰপেটা থান হিচাপে পৰিচিত। পিছত মহাপুৰুষজনাই ৰজা নৰনাৰায়ণক উপহাৰ স্বৰূপে সেইখন প্ৰদান কৰিছিল। এই বস্ত্ৰখনত কাৰাগাৰত কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি পুতনাবধ, দধিমথন, অৰ্জুন ভঞ্জন, অঘাসুৰ বধ, বনাগ্নি পাণ, ৰাসলীলা আদিৰ চিত্ৰসমূহ খোদিত হৈ আছে। শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ বিভিন্ন লীলামালা বাছি উলিওৱা কাৰণেই বস্ত্ৰখনৰ নাম দিয়া হ'ল বৃন্দাবনী বস্ত্ৰ। অসমীয়া শিপিনীৰ দ্বাৰা তৈয়াৰ হোৱা এই বস্ত্ৰখনৰ একো একোটি অংশ বিশ্বৰ সৰ্বমুঠ
8টা যাদুঘৰত সংৰক্ষণ হৈ আছে। অতীতৰ পৰাই অসমৰ বয়নশিল্প কিমান উন্নত আছিল এই কথাটোৰ পৰাই হয়তো অনুমান কৰিব পাৰি। কিন্তু দুখৰ বিষয় এই যে সমগ্ৰ বিশ্বৰে আপুৰুগীয়া সম্পদ হিচাপে স্বীকৃত হোৱা এই বৃন্দাবনী বস্ত্ৰখনৰ এটা অংশও অসমত সংৰক্ষিত হৈ থকা নাই। যদিও গুৱাহাটীৰ আমবাৰী অঞ্চলত থকা যাদুঘৰটোত পুৰণি ৰজাদিনীয়া সাজপাৰ, বৰটোপ, পুৰণি স্থাপত্য ভাস্কৰ্যৰ নিদৰ্শনকে আদি কৰি বহুতো আপুৰুগীয়া সম্পদ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে, কিন্তু বৃন্দাবনী বস্ত্ৰখনৰ এটাও অংশ আমাৰ যাদুঘৰটোত নাই।